হয় মই দেখা পালোঁ ছবাইজাৰ সমষ্টি আজিলৈকে প্ৰকাশ নাপালে ঘোষণা নকৰিলে নিশ্চয় ইয়াতে কোনো অসুবিধা নিশ্চয় হয়তো অসুবিধা দেখা পাইছে তো এইখিনিৰ কাৰণে নিশ্চয় এইটো সমাধান হ'ব আশাবাদী আৰু যেনেকৈ যিটো কৰে সেইটো ভালেই কৰিব আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বত যেনেকৈ চৰকাৰ চলিছে বা ৰাইজে যেনেকৈ মানে সমৰ্থন দলে বলে আগবাঢ়ি আহিছে নিশ্চয় ভালেই হ'ব তো এইকাৰণে ডিক্লেয়াৰলৈকে অপেক্ষা কৰিছে ৰাইজে গণতান্ত্ৰিক মানুহ হিচাপে সেইটোতো নিজৰ ভাল পোৱা ব্যক্তিত্ব নিশ্চয় প্ৰকাশ কৰিব ইয়াত কাৰো মানে দোষ নাই এইটো ডেমক্ৰেচি হয় ভাল পোৱা কিন্তু সকলোৱে মানে দলৰ প্ৰেমী ইউ পি পি এল প্ৰেমী হয় শুভাকাংক্ষিক ৰাইজ আছে ইয়াতে ইউ পি পি এল ফেমিলি সদস্যসকলে ইয়াতে আছে হয় যোৱাকালি সন্ধিয়াত যেনেকৈ আমাৰ ৰাইজে মোক মানে টিকেট প্ৰদান কৰিব লাগে বোলে ডিমাণ্ড এটা প্ৰতিবাদ চাৰিওফালে হৈছিল সেইটো মোৰো ভাল লগা নাই সেইকাৰণে আজি যিহেতু সুস্থ শান্তিৰে নিৰ্বাচনটো পাৰ কৰাব লাগে ইয়াতে কোনো গণ্ডগোল সৃষ্টি কৰাৰ যাতে ইয়াতে নহয় সেইটোৰ কাৰণে মই সকলোকে কৈছে বলাংগুৰিলৈ বলক আমি শান্তিৰে আলোচনা কৰিম এইবিলাক মানে গণ্ডগোলীয়া সৃষ্টি কৰা এইটো বন্ধ কৰক শান্তিভাৱে আমি আলোচনাৰ মাধ্যমে আমি ইলেকশ্যনটো পাৰ কৰাই যাম বুলি ছবাইজাৰ সমষ্টিৰ ৰাইজ আজি আপোনাৰ সকলো ধৰ্মাৱলম্বী লোক ইয়াতে ওলাই আহিছে কি জনাব আপুনি কিমান দূৰ প্ৰত্যাশী মানে আশা আপোনাৰ যে আপোনাক টিকেট দিব বা প্ৰমোদ বড়োক কি আহ্বান জনাব আহ্বান মই এতিয়ালৈকে আত্মবিশ্বাস আছে মাননীয় BTC প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়ালৈ এতিয়াও মোৰ আশাবাদী আছে মই যথেষ্ট সন্মান কৰিছোঁ মই যোৱা 3-4 বছৰত শিৱ ছাৰৰ তথা আমি দলীয় নেতা সকললৈ ওচৰত যাই মই 1 মিনিটৰ কাৰণে ডিষ্টাৰ্ব দিয়া নাই মই এনেকুৱা ব্যক্তি যে কোনো নেতা বা আমাৰ শ্ৰদ্ধা ব্যক্তিক ডিষ্টাৰ্ব কৰাটো মোৰ কৰ্তব্য নহয় আৰু মোৰ এইটো সাহস নাই যদি দলীয়ভাৱে আপোনাক প্ৰাৰ্থিত্ব প্ৰক্ষেপ নকৰে আপোনাৰ কি ডিচিশ্যন ল'ব মোৰ সিদ্ধান্ত নহয় এইটো ৰাইজেই ক'ব ৰাইজে যেনেকৈ ক'ব যোৱাকালি যেনেকৈ ডিমাণ্ড কৰিছে নিশ্চয় ডিমাণ্ড থাকিব সেইটো মই ক'ব নোৱাৰোঁ এতিয়াও আশাবাদী এই ৰাইজবিলাক চব এতিয়াও আশাবাদী যে গুণেশ্বৰ গোহাৰি নিশ্চয় প্ৰাৰ্থী হ'ব ছবাইজাৰ সমষ্টিৰ এই আশালৈয়ে তেখেতসকলে স্বতঃস্ফূৰ্ত তেখেতসকলে শুনাৰ লগে লগে আহিছে পৰিৱেশ মই ধৰ্ণা দিম বিয়া দিম সেইবিলাক কৈছিল কিন্তু এইবিলাক ধৰ্ণা নচলিব মই অনুৰোধ কৰিছোঁ পিচফুল শান্তি এতিয়াও আশাবাদী মই এনেকৈ বিশ্বাস কৰোঁ যে প্ৰমোদ বড়ো ডাঙৰীৰ নেতৃত্বত আকৌ চৰকাৰ হ'ব তেখেতৰ নেতৃত্বত শান্তি বিৰাজ হ'ব উন্নতি হ'ব সেইখিনি আশা আছে নাই এইটো হয় এইটো স্বাভাৱিক হ'ব পাৰে আৱেগিক মানুহৰ এটা সৃষ্টি হয় দলৰ প্ৰতি মানুহৰ প্ৰতি মৰম বা আশা এইবিলাক পূৰণ নহ'লে তেনেকৈতো ওলাব স্বাভাৱিক এইটো খন্তেক আগতে কিন্তু 14 নং চিৰাংদুৱাৰ সমষ্টিৰ প্ৰাৰ্থী হিচাপে কিন্তু তেখেতক আশাবাদী আছিলে ডক্টৰ সংগ্ৰাম ব্ৰহ্ম তেখেতে প্ৰাৰ্থী নিদিয়াত কিন্তু তেখেতে অকণমান আগতে প্ৰাৰ্থিত্ব দলীয়ভাৱে তেখেতে ত্যাগ কৰিছে তেখেতৰ ব্যক্তি হয় এইটো আশাটো আছিল বেচেৰা দলৰ নেতৃত্ব দিয়া মানুহ অহা হয় তে ৰাইজে নিশ্চয় অধিক সংখ্যা ৰাইজেও হয়তো সংগ্ৰাম ব্ৰহ্মক বিচাৰিছিল বোধ হয় তো মই এইখিনিয়ে শুভেচ্ছা জনাইছোঁ প্ৰমোদ বড়োৰ নেতৃত্বত দলীয়ভাৱে যেনেকৈ প্ৰাৰ্থীক ঘোষণা কৰিছে যোনে টিকেটৰ লাভ কৰিছে তেখেতসকলক মই শুভেচ্ছা জনাইছোঁ পুনৰাই জিকি আহি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যাতে আমি সুস্থ এটা চৰকাৰ যাতে গঠন কৰিব পাৰে সেইটো লৈ মই আশাবাদী আৰু যিমানখিনি টিকেট লাভ কৰিছে তেখেতসকলক মই দলীয়ভাৱে আপোনাক টিকেট নিদিয়ে আপুনি দল ত্যাগ কৰিব নেকি দল ত্যাগ কৰাৰ কোনোতো প্ৰশ্ন নাহে দল প্ৰেমী দল সৃষ্টি কৰা মানুহ আমি সৃষ্টি কৰিছোঁ বিশেষকৈ বিজনী অঞ্চলত সেই সময়ত UPPL কৰিবলৈ অহা কোনো ব্যক্তি নাছিলে ভয়তে লুকাই দল কৰিব লগা হৈছিল সেই সময়ৰ পৰা মই নেতৃত্ব দি অহা মোৰ প্ৰতি আস্থা বিশ্বাস প্ৰতিজনৰ ব্যক্তিৰ ওপৰত আছে আজি ধৰক অকল ছবাইজাৰ নহয় থুৰিবাৰীৰ ৰাইজক সোধক মানা চেৰপাঙৰ ৰাইজক সোধক বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰতি
মোৰ প্ৰতি বিশ্বাস এতিয়াও আছে অন্তত। সেইকাৰণে ময়ো এতিয়াও পিছ পৰা নাই, আগলৈ যাম, ৰাইজক লৈ আগলৈ যাম আৰু সদায় মই ৰাইজৰ লগত থাকিম। সকলোলে প্ৰথমে নমস্কাৰ থাকিল। আমি আগৰ পৰাই মানে গুণেশ্বৰ ডাঙৰীয়াৰ দ্বাৰাই আমি UPPLত আহিছোঁ আৰু পিছি দিয়াৰ পৰাই আমি তেখেতৰ লগত আছোঁ। তেখেতে আমাক লিড কৰি আছে আৰু আমাৰ বেয়া ভাৱ যিকোনো সময়ত মানে ভাল বেয়াত খবৰ লৈছে। এই গতিকে আমি তাৰ দ্বাৰাই পাৰ্টিত আহিছোঁ, তাৰ দ্বাৰাই আমি পাৰ্টিত থাকিম। তেখেতে যদি টিকেট নাপায় বা তেখেতে কি ডিচিশ্যন লয় তাৰ ওপৰতে নিৰ্ভৰ কৰিব, আমি তাৰ লগতে যাম।